পৰজনমৰে শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰে মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰে শুভ লগনত। আজি ৰাভা দিৱস। পোনপ্ৰথমে অসমীয়া কলা সংস্কৃতিৰ কাণ্ডাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আলোকচিত্ৰৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনেৰে তেখেতক স্মৰণ কৰা হৈছে। ইয়াৰ পাছতে এই মহান মনীষীগৰাকীৰ আলোকচিত্ৰত বিদ্যালয়ৰ শিক্ষক, অভিভাৱক, পৰিচালনা সমিতি আৰু মাতৃগোটে পুষ্পাঞ্জলি অৰ্পণ কৰে। প্ৰতিবছৰে উদযাপন কৰাৰ দৰেই এইবাৰো ৰাভা দিৱসটি আমাৰ বিদ্যালয়ত উদযাপন কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ বাবে ছাত্ৰ ছাত্ৰীসকল সকলো আহিব পৰা নাই। অভিভাৱকসকলৰ উপস্থিতিও সেৰেঙা, তথাপিও তেওঁলোকক আমি লগত লৈ অসমীয়া কলা সংস্কৃতিলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কিমান অপৰিসীম অৱদান আছে, সেই অৱদানক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰোৱাৰ উদ্দেশ্যেৰে, উপলব্ধি কৰোৱাৰ উদ্দেশ্যেৰে এই দিৱস পতাটো নিতান্তই প্ৰয়োজনীয়। ইয়াৰ পাছতেই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আদি কৰি সকলো ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ আলোকচিত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰে। সকলো ছাত্ৰ ছাত্ৰীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাছত তেখেতৰ এটি গীতেৰে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীসকল প্ৰেক্ষাগৃহলৈ ৰাওনা হয়। আমি আজি এই দিনটো উদযাপনৰ বাবে আমি তেওঁলোকৰ লগতনো কি কি কৰিছিলোঁ বা কিদৰে উৎসাহ প্ৰদান কৰিছিলোঁ তাৰ মাজলৈ এবাৰ আমি উভতি যাওঁ।
নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব বাকী কাইলৈ কোনে কোনে সংগীত গাবা সেইবিলাক ভালকৈ প্ৰেক্টিছ কৰিবা আৰু নৃত্য কোনে কোনে দিব দুবাৰমান ভালকৈ প্ৰেক্টিছ কৰি ড্ৰেছ পিন্ধি আহিবা। পুনৰ আমি অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই কিনো বিষয় ইয়াত প্ৰদৰ্শন কৰিব আমি সেইখিনি একাদিক্ৰমে লিখি লৈছোঁ। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে এটি বক্তব্য আগবঢ়াওঁ যাতে তেওঁলোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে অধিক কথা জানিব পাৰে। বক্তব্যৰ শেষত আমি ছাত্ৰ ছাত্ৰীসকলৰ গীত নৃত্য কবিতা আদিৰে অনুষ্ঠানটো জীপাল কৰিম। চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ইয়া নব্যাঞ্জলি ভূঞা আৰু আইচেং শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰি আনি মোৰ হাতত অৰ্পণ কৰিছেহি আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হৈছে। তেওঁলোকে এই যে প্ৰতিচ্ছবি আঁকিবলৈ চেষ্টা কৰিছে সেয়া অতিশয় ভাল কথা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ পৰা প্ৰেৰণা পাব বুলি আমি আশা কৰিছোঁ। 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। 20 জুন হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিন। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমান বাংলাদেশৰ ঢাকাত। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰাথমিক শিক্ষা লাভ কৰে ঢাকাত, হাইস্কুলীয়া শিক্ষা লাভ কৰে তেজপুৰত আৰু ইয়াৰ প্ৰাৰ্থনাই এটা বক্তব্য আগবঢ়াইছে সুন্দৰভাৱে। ইয়াৰ পাছতেই আমি এটি গীতৰ মাজলৈ পুনৰ সোমাই যাওঁ। এনেকৈ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাবিলাক এটা এটাকৈ ইটোৰ পাছত সিটো প্ৰদৰ্শন কৰি যায়।
কোনোবাই যদি নৃত্য প্ৰদৰ্শন কৰিছে, কোনোবাই একো গীত গাইছে, কোনোবাই কবিতা আবৃত্তি কৰিছে। এইদৰেই আজিৰ দিনটো ক্ৰমান্বয়ে জীপাল হৈ গৈ আছে। সকলোৰে উৎসাহ বাঢ়িছে। অসমৰ এগৰাকী মহান ব্যক্তি আছিল। তেখেতৰ 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোলাপ গোপাল। এইদৰে কণমানিসকলে উৎসাহিত হৈ ইটোৰ পাছত সিটো প্ৰতিভা তেওঁলোকে প্ৰদৰ্শন কৰি গৈ আছে। তেওঁলোকৰ আজি উৎসাহৰ সীমা নাই। সকলোৱেই যিসকলে ইয়াত আজি এই দিনটো সুন্দৰভাৱে উদযাপন কৰিম বুলি আহিছে, তেওঁলোকে সাজি কাচি আহিছে, মনত অপাৰ আনন্দ। এয়া কণমানি উদয় প্ৰথম শ্ৰেণীৰ ছাত্ৰ। ইয়াৰ আগ্ৰহ দেখি সঁচাকৈ বহুত ভাল লাগিছে। আমাৰ আকৌ ল'ৰাকেইটাই বৰ এটা নাচ বাগ ভাল নাপায় বা সিহঁত আগবাঢ়িও নাহে। এতিয়া উদয়ক দেখাৰ পাছত সিহঁতে হয়তো পাছৰ অনুষ্ঠানত নাচিবলৈ চেষ্টা কৰিব। আজি সিহঁতি খুব আগ্ৰহেৰে উদয় নৃত্য চাইছে আৰু সকলোৱে চাইছে, অভিভাৱকসকলেও খুব আগ্ৰহেৰে চাই আছে। এনেকৈ চলি গৈ আছে ইটোৰ পিছত সিটো নৃত্য। বতৰ সেমেকা ডাৱৰীয়া, বৰষুণ দি আছে। বৰষুণ দিলেও কোনো কথা নাই, তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে। সকলোখিনি ছাত্ৰ ছাত্ৰী, সকলো অভিভাৱক আজি আহিব পৰা হ'লে আৰু অলপ বেছি ভাল লাগিলহেঁতেন আৰু অনুষ্ঠানটিও বেছি মনোৰঞ্জকৰ হৈ উঠিলেহেঁতেন। তথাপিও কোনো কথা নাই। আমাৰ যিসকল আহিছে সেইসকলেই আজি খুব সুন্দৰভাৱে তেওঁলোকৰ এই প্ৰতিভাখিনি প্ৰদৰ্শন কৰি আছে। আমাৰ নৃত্য প্ৰদৰ্শন কৰা এই ল'ৰা ছোৱালীকেইটাৰ নৃত্যৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। তথাপিও তেওঁলোকে মোবাইল, টিভি আদিৰ পৰা চাই চাই অতি মনোগ্ৰাহীভাৱে সুন্দৰভাৱে নৃত্য উপস্থাপন কৰিছে। সেয়া অতিশয় শলাগিবলগীয়া বিষয় আৰু আগন্তুক দিনতো তেওঁলোকে এনেদৰেই আগবাঢ়ি যাব। লোহাৰ শিকলি সিং 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 ডাকৰ বাদুল সিং ফুল 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 তাৰাৰ ফাটক ফুল ভাং ভাং দুৱাৰৰ নাম। বাহিৰত দিয়া খুব বৰষুণ,
একাপ চাহ খাবলৈ মন গৈছে। চাওঁচোন চাহ কিমান বনাইছে? আগবাঢ়িছে চাহৰ পৰ্ব। এয়া চাহ বাকী আছে আৰু ৰান্ধনী বাইদেউহঁতে এয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মধ্যাহ্ন ভোজনৰ যা যোগাৰ কৰি আছে। পুনৰ আমি অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিছোঁ। আজি নৃত্য প্ৰদৰ্শন কৰা ছাত্ৰীৰ সংখ্যা অধিক। হয়তো ছাত্ৰ ছাত্ৰীসকলে নৃত্য প্ৰদৰ্শন কৰি বেছি ভাল পায় আৰু নৃত্য প্ৰদৰ্শন কৰিলে চাবলৈও ভাল লাগে। সকলোৱে আকৰ্ষণীয়ভাৱে নৃত্য প্ৰদৰ্শন কৰিছে। চাহ আহি গ'ল, দিয়ক চাহ একাপ খাই লওঁ। বতৰো ঠাণ্ডা, গতিকে বহুত সময়ৰ পৰা একাপ চাহ খাবলৈ মন কৰি আছিলোঁ। এতিয়া চাহ একাপ খাই সঁচাকৈ ভাল লাগিছে। আৰু এতিয়া সকলোৰে বাবে এটা চাহ বিৰতি চাহৰ সোৱাদ লৈছোঁ। ৰঙা চাহ আৰু বিস্কুট সকলোৱে নিশ্চয় পুনৰ আমি অনুষ্ঠানৰ মাজলৈ সোমাই আহিছোঁ আৰু খুব ধুনীয়া ধুনীয়া নৃত্য প্ৰদৰ্শন হৈ আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত ইয়াৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ সাজি কাচি নৃত্য প্ৰদৰ্শন কৰিছে। প্ৰতিটো নৃত্যই এক বেলেগ বেলেগ ৰস প্ৰদান কৰি আছে। ইটোৰ পাছত সিটো চাবলৈ মন গৈ আছে। কোনো এগৰাকী ছাত্ৰী কোনো গুণেই কম নহয়। সকলোৱে ইতিমধ্যে এয়া দেখিছে কি সুন্দৰ নৃত্য। ল'ৰাই একো নকৰে বুলি ভাবি থাকোঁতেই আচৰিত কৰি এওঁলোকে জোৰ কৰিলেহি যে ভাওনাৰ প্ৰৱেশ এটা হেনো দেখুৱায়। বাহ, কি মোচন! বৰ ধুনীয়া দিছে সঁচাকৈ। ছাত্ৰ ছাত্ৰীসকল কোনো দিশতে কিন্তু পিছপৰা নহয়। এয়া অকণমানিতেও কিদৰে ডাঙৰকেইটাৰ লগত খোজ মিলাবলৈ অপ্ৰাণ চেষ্টা কৰিছে, দেখি খুব ভাল লাগিছে। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপ গীতৰ চৰ্চা কৰোঁ। আজি মন্দিৰ দুৱাৰী খোলা, মন্দিৰ দুৱাৰী খোলা, আজি মন্দিৰ দুৱাৰী খোলা, মন্দিৰ দুৱাৰী খোলা, বহে মিলন উৎসৱ হেলা, বহে মিলন উৎসৱ হেলা, মন্দিৰ দুৱাৰী খোলা, আজি মন্দিৰ দুৱাৰী পূজাৰী পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। শংখ বজোৱা মৰিঙা বজোৱা, শংখ বজোৱা মৰিঙা বজোৱা, আৰতি লগোৱা বন্তি জ্বলোৱা, আৰতি লগোৱা
বন্তি জ্বলোৱা এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য গীত বক্তৃতা কবিতা আবৃত্তি ভাওনাৰ অভিনয় আদিৰ জৰিয়তে আৰু অভিভাৱকসকলৰ সহযোগিতাৰে আজিৰ কাৰ্যসূচী আমি শেষ কৰাৰ উদ্দেশ্যেৰে আগবাঢ়িছোঁ। যথেষ্ট হ'ল। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান শেষ কৰি মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবৰ বাবে সকলোৱে শৃংখলাবদ্ধভাৱে বহি লৈছে আৰু সকলোৱে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে। ৰান্ধনী বাইদেউসকল আৰু অভিভাৱকসকলে মধ্যাহ্ন ভোজন বিতৰণত সহায় কৰি দিছে। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।